কবি ক্ষীৰদা শইকীয়া দাসৰ কবিতা মনালিছা সাৰে আছানে তুমি? মনালিছা এতিয়া মাজনিশা সাৰে আছানে তুমি? সাৰে আছো মই তমাল এন্ধাৰৰ নিঃশব্দ কোলাহল। নিশাবোৰ সলনি হ'ল, আজি বৰকৈ কুঁৱলী পৰিছে। মনালিছা মাজৰাতি শুনিছানে কেতিয়াবা নিউ নিউ ফেঁচাৰ চিঞৰ? কঁপেনে বুকু দুৰু দুৰু, লাগেনে কেতিয়াবা উদাস উদাস? এতিয়া মাজনিশা তোমালৈ নিবিড়ভাৱে মনত পৰিছে মনালিছা, মই যে অকলশৰীয়া। মাজনিশা তোমাৰ বাৰু মনত পৰেনে সাৰে আছানে তুমি? শেৱালি ফুলা ৰাতি সেমেকা গাৰুটো বুকুত খাবতি সাৰে আছো মই। মোৰ অনুভৱত তুমি যেন নিচেই কাষতে আছা, মোৰ মন বাগিচাৰ নিশা ফুলা এপাহি ৰজনীগন্ধা। এতিয়া মাজনিশা সাৰে আছানে মনালিছা? সাৰে আছো মই। তন্দ্ৰাৱলী নিশা শেৱালি শেৱালি লগা বহু বছৰ আগৰ কথা। সৰিয়হৰ ফুল আছিল সেই দিনবোৰ, তোমাৰ মনত পৰেনে মনালিছা? পৰেনে মনত শৰতৰ এমুঠি ৰদালি খানি সিঁচি দিছিলোঁ তোমাৰ কাজল খনা নীলা দুচকুত? আৰু মনত পৰেনে বাৰিষাৰ ৰাতি তোমাৰ দেহত ছটিয়াই দিছিলোঁ ৰিম ঝিম বৰষুণৰ টোপাল? এতিয়া ৰাতি বৰ গভীৰ, তুমি সাৰে আছানে মনালিছা? মই সাৰে আছো। এটি এটিকৈ মনত পৰিছে বহুদিন আগৰ কথাবোৰ, কথাবোৰ মোৰ বাবে বৰ চিনাকি আছিল। এদিন চেগা চুৰুকাকৈ দিয়া বৰষুণ জাকত ৰৈ বাট চাইছিলোঁ তুমি অহালৈ। নিষ্ঠুৰ সময় আছিল নেকি সেয়া? কথা আছিল আমাৰ সুখৰ এখন বাগিচা কিনাৰ, তাত নকৈ এটি গছ পুলি ৰোপণ কৰাৰ। পুলিটো এদিন ডাঙৰ হ'ব, আমাক ছাঁ দিব। এইবোৰ সপোন আছিল নেকি? যেতিয়া তুমি কৈছিলা তোমাৰ হাঁহিটোৱে ঢৌ তুলি নাচিছিল, দুগালেৰে জোনাক বৈ আহিছিল। মনালিছা কেনে আছা, ভালে আছাতো? এতিয়া মাজনিশা সাৰে আছানে তুমি? মই সাৰে আছো।